অসম চৰকাৰ উপায়ুক্ত কাৰ্যালয় দক্ষিণ শালমাৰ মানকাছৰ হাতশিঙিমাৰী দক্ষিণ শালমাৰ মানকাছৰ জিলাৰ PM কিষাণ হিতাধিকাৰীলৈ জাননী দক্ষিণ শালমাৰ মানকাছৰ জিলাৰ কৃষক ৰাইজক ইয়াৰ দ্বাৰা জনোৱা যায় যে সংশ্লিষ্ট চক্ৰবিষয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ PM কিষাণ যোজনাৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ যোগ্যতা পুনৰীক্ষণ প্ৰক্ৰিয়া চলি আছে। তথ্য অন্তৰ্ভুক্ত ভুলৰ বাবে বা অন্য কাৰণত যিসকল হিতাধিকাৰীৰ নাম নিজৰ গাঁৱৰ পৰিৱৰ্তে অন্য কোনো গাঁৱৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অথবা পুনৰীক্ষণকাৰী বিষয়াই তেওঁলোকক বিচাৰি পোৱা নাই, তেওঁলোকৰ নাম দক্ষিণ শালমাৰ মানকাছৰ জিলা ৱেবছাইটত প্ৰকাশ কৰা হৈছে। ৱেবছাইটত হিতাধিকাৰীৰ তালিকাত পঞ্জীয়ন নম্বৰ জৰিয়তে তেওঁলোকৰ নাম বিচাৰি চাব পাৰে অথবা pmkisan.gov.in বেনিফিচিয়াৰী ষ্টেটাছ লিংকত গৈ PM কিষাণ কিস্তি পোৱাই বেংক একাউণ্ট নম্বৰ যোগেদি নিজৰ পঞ্জীয়ন নম্বৰ আৰু গাঁৱৰ নাম চাব পাৰে। হিতাধিকাৰীসকলে এই তালিকা চাই তেওঁলোকৰ যোগ্যতা নিৰূপণৰ কাৰণে যাৱতীয় নথিপত্ৰসহ মাটিৰ প্ৰমাণপত্ৰ, বেংক একাউণ্ট কপি, আধাৰ কাৰ্ড কপি, ভোটাৰ ফটো পৰিচয় পত্ৰ আদি সংশ্লিষ্ট চক্ৰবিষয়াৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ পৰা 21 দিনৰ ভিতৰত তেওঁলোকৰ যোগ্যতাৰ যাৱতীয় নথিপত্ৰসমূহ জমা দিব লাগিব, অন্যথা তেওঁলোকৰ অযোগ্য হিতাধিকাৰী হিচাপে গণ্য কৰা হ'ব আৰু অযোগ্যসকলৰ নিজৰ বেংক একাউণ্ট জমা পোৱা PM কিষাণ আঁচনিৰ ধন সংশ্লিষ্ট বেংকৰ যোগে চৰকাৰক ঘূৰাই দিব লাগিব। জাননীৰ তাৰিখ 28/9/2021। ইয়াত কোৱা হৈছে যে চক্ৰবিষয়াৰ জৰিয়তে তেওঁলোকে পুনৰীক্ষণ প্ৰক্ৰিয়া চলি আছে আৰু যিসকলে এখন গাঁৱৰ থাকে কিন্তু আনখন গাঁৱত তালিকাৰ অন্তৰ্ভুক্ত তেওঁলোকৰ PM কিষাণৰ তালিকা অন্য এখন গাঁৱত অন্তৰ্ভুক্ত কৰা হৈছে, তেওঁলোকে পুনৰীক্ষণ কৰি আছে, তেওঁলোকৰ শুদ্ধ কৰিব লাগে, তেওঁলোকৰ নথিপত্ৰ লৈ যাব লাগে আৰু শুদ্ধ কৰি ল'ব লাগে। আৰু যিসকলে এই তালিকাৰ পৰা বাদ পৰি তেওঁলোকৰ বিচাৰি পোৱা নাই, তেওঁলোকক দক্ষিণ শালমাৰ মানকাছৰ জিলাৰ ৱেবছাইটত তেওঁলোকে মুকলি কৰিছে তেওঁলোকৰ নাম, তেওঁলোকে সেই ৱেবছাইটত গৈ চাব পাৰিব আৰু এই কাম 21 দিনৰ ভিতৰত কৰিব লাগিব, নহ'লে চৰকাৰে আপুনি আগতে যিমান টকা পাইছে সেই টকাখিনিও কিন্তু চৰকাৰক বেংক একাউণ্ট যোগে ঘূৰাই দিব লাগিব। তো যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে যিসকলে নাজানে তেওঁলোকে যাতে এই ভিডিঅ'টো চাই জানিব পাৰে। আপুনি যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এই চেনেলটো যদি আপুনি নতুনকৈ আহিছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' সদায় পাবলৈ। ধন্যবাদ।